নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে নৱনীতাছ এক্টিভিটি চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে গৰু বিহু, গতিকে আজি এই গৰু বিহু দিনটোত আমিনো কি কৰোঁ বলকচোন চাওঁ। বহাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চতৰ সংক্ৰান্তিৰ দিনা অসমীয়া জনজীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উৎসৰ্গা কৰি গৰু বিহু হিচাপে পালন কৰা হয়। আজি ৰাতিপুৱাই গৰুমুহক মাহ হালধিৰে ধুৱাই কপালত ফুট দি চাট তৈয়াৰ কৰি লাও, বেঙেনা, কেৰেলা, থেকেৰা, তিয়ঁহ, হালধি, কেতুৰী আদি গালৈ দলিয়াই এইদৰে গোৱা হয়। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু। দীঘিলতিৰ পাত মাখিয়তিৰ চাট হাতৰ খৰি কাট লাও বেঙেনা গৰু গা ধুৱাবলৈ যাওঁ। দীঘিলতিৰ পাত মাখিয়তিৰ চাট হাতৰ খৰি কাট লাও বেঙেনা। চাটত থকা অৱশিষ্ট লাও বেঙেনাৰ চাটবিলাক আনৰ লগত সলনি কৰি ঘৰলৈ আনি ঘৰ বা গোহালিৰ চালত গুজি থোৱা হয়। চাটবিলাক আনৰ লগত সলনি কৰিলে অপায় অমংগল দূৰ হয় বুলি বিশ্বাস কৰা। চাটত ৰৈ যোৱা অৱশিষ্ট লাও, বেঙেনা, হালধি দুই এটুকুৰা চোবাই খালে বিভিন্ন বেমাৰ আজাৰৰ পৰা উপশম হয় বুলি প্ৰচলিত। তাৰ মূৰতে পাক মাৰি ল'বলৈ। আৰু এতিয়া বা আৰু মই আমি নাহৰ পাত আনিবলৈ যাবলৈ ওলাইছোঁ। এই বৰষুণৰ বতৰত আমি নাহৰ পাত আনোগৈ। আমাৰ ওচৰতে আছে অলপমান, আৰু চ' লেটছ গ'। কৰিবই লাগিব এইবোৰ, কাৰণ এইবোৰ আমাৰ পৰম্পৰা এটা আমি দেখি আহিছোঁ সৰুৰে পৰা। এইবোৰ নাহৰ পাতত দেখিব লাগে, আৰু তেতিয়া মানে বতাহ ধুমুহা আহিলেও একো নহয় বুলি এইবোৰ কোৱা কথা। মন্ত্ৰটো জানা নাই তই? জানো। আৰু সেই মন্ত্ৰটো লিখিলে বোলে আৰু ঘৰৰ বিভিন্ন ঠাইত আঁৰি থ'লে বোলে বতাহ ধুমুহা আহিলেও দেৱ মহাদেৱ নীলগিব জটাধৰ বাতবৃষ্টি হৰদেৱ দেৱী দেৱ নমস্তুতি হৈছেনে? সেইটোৱে। আৰু সেইটো লিখিলে কোৱা হয় যে মানে বতাহ ধুমুহা আহিলেও বিশেষ ক্ষতি নকৰে, সেই মন্ত্ৰটোৱে বচাই ৰাখে বুলি কয়। আৰু সেইবোৰ আমি আগৰ পৰা কৰি আহিছোঁ সৰুৰে পৰা, সেইবাবে এতিয়াও আমি এইটো কৰিবলৈ ওলাইছোঁ। গতিকে আমি এতিয়া গৈ আছোঁ, বেছি দূৰ নহয় অলপ আগতে। নাহৰ পাত ল'লোঁ, এতিয়া আমি ঘৰ যাওঁ। আৰু এতিয়া ইয়াত দেউতাই 100 এবিধ শাক বুটলি আছে। গৰু বিহুৰ দিনা ৰাতি অতীজৰ পৰাই বনদৰৱ গুণসম্পন্ন 100 এবিধ শাক পাচলি খোৱা হয়। এনে 100 এবিধ শাক পাচলিয়ে মনত তৃপ্তি, জিভাত সোৱাদ দিয়াই নহয়, এনে শাকে কৰ্মপ্ৰেৰণা, মনত উৎসাহ, শৰীৰত অদম্য শক্তি আৰু বিভিন্ন ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰাত সহায় কৰে। গধূলি গৰু ঘৰলৈ অহাৰ পাছত গৰুক খুৱাবৰ বাবে পিঠাৰ আয়োজন কৰা হয়। দীঘিলতিৰ পাত মাখিয়তিৰ চাট হাতৰ খৰি কাট লাও বেঙেনা গৰু গা ধুৱাবলৈ যাওঁ। দীঘিলতিৰ পাত মাখিয়তিৰ চাট হাতৰ খৰি কাট লাও বেঙেনা গৰু গা ধুৱাবলৈ যাওঁ। আহিয়ে পাব লাগিব কিন্তু চুৰিয়া। গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তুঁহ, দীঘলতি, মাখিয়তী, বিহলঙনি আৰু অন্যান্য বনপাত জ্বলাই জাগ দিয়া হয়। জাগৰ ধোঁৱাই গৰুম'হক মহ-দাহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ উপৰিও অপদেৱতাক খেদি পঠায় বুলি বিশ্বাস কৰে।
এনে কৰিলেও বছৰটোলৈ মহদাহৰ উপদ্ৰৱৰ পৰা হাত সাৰি থাকিব পাৰি। তাৰ পিছত মাখিয়তীৰ পাতেৰে বিচি দি এইদৰে গোৱা হয়, মাখিয়তীৰ মাখিপাত মাখি মাৰো জাত জাত। গৰু গোহালিত সোমালে আদৰ সাদৰ কৰি লুণীয়া পিঠা আদি খাবলৈ দিয়া হয় আৰু ডিঙিত নতুন পঘা দিয়া হয়। জেতুকা নখত ব্যৱহাৰ কৰিলে নখ চুকীয়া, নখ ফটা, নখৰ চুকত বিষ হোৱা, ফুলি যোৱা আদি ৰোগ নাশ হয়। জেতুকা চুলিত ব্যৱহাৰ কৰিলে চুলি পকা বন্ধ হয়, চুলি ক'লা হয়, উফি নহয়, চুলিৰ বিভিন্ন ৰোগৰ বাবে ভাল হয়। ইয়াৰ উপৰিও বসন্তকালত জেতুকা লগালে আমাৰ বসন্ত ৰোগৰ পৰাও নিৰাময় হয় বুলি জনাজাত। এয়াই আছিল আজি আমাৰ গৰু বিহুৰ কাৰ্যক্ৰমণিকা। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব।